আজি বহুত ভাল লাগিল। আগত আপোনালোকৰ যোগেদি আমি আমাৰ গোটেই অসমবাসী ৰাইজক ফাৰ্ষ্ট এটা কথা জনাব বিচাৰোঁ যে যাতে কালি পৰহি যি ঘটনাটো আপাৰ আসামত হৈছে এইটো লৈ যাতে আমাৰ অসমত বা অল ভাৰতত কোনো জাতিভেদৰ চিন্তা মানুহ মনত নলয়। আমি গোটেইবিলাক অসমীয়া বা ভাৰতবাসী যে আমি গোটেইবিলাক মিলি জুলি থাকি যাতে আমাৰ অসম আৰু ভাৰতখন আগুৱাই লৈ যাব পাৰোঁ এইটো আগত আপোনালোকৰ ওচৰত অসমবাসী আৰু ভাৰতবাসীৰ ওচৰত অনুৰোধ কৰে। তাৰপিছত কথা হ'ল যে যি অন্যায় চলি আছে এই অন্যায়ৰ এগেইনষ্টে যে আমি প্ৰশাসনৰ ওচৰত কাষ চাপিছোঁ, প্ৰশাসনেও ভাল পদক্ষেপ লৈছে। আজি যদি আমাৰ প্ৰশাসন ভাল পদক্ষেপ লৈ আছে এনেকুৱা জানো বহু আশা কৰোঁ ভাল পদক্ষেপ ল'লে আমাৰ অসমখন আৰু ভাৰতখন বহুত আগৰ পিনে লৈ যাব যায়। যে এনেকা গোটেই আমাৰ অসমৰ মানুহে মিল কৰি যিবিলাক মানুহে দুষ্কৃতি অন্যায়কাৰী কৰিব গোটেই মানুহে মিলি এই অন্যায়কাৰী না হিন্দু হওক না মুছলমান হওক না খ্ৰীষ্টান হওক না জৈন হওক গোটেইবিলাকৰ ওপৰত আমি অন্যায়ৰ এগেইনষ্টত প্ৰতিবাদ কৰিবলৈ আহ্বান জনাই। কাৰণ আমি গৈছিলোঁ শিৱসাগৰ জিলাৰ দুখীয়া মানুহ কাম কৰাৰ কাৰণে গৈছিলোঁ। যোৱাৰ পিছত ইহঁতে আমি দেখা পালোঁ যাক আমাক যি নিৰ্মমভাৱে আমাক বাংলাদেশী বুলি ইহঁতে কাগজ পত্ৰ নাচাই সোধ-পোছ নকৰি এনে গাড়ীৰ পৰা নমাই লৈ যিটো অপব্যৱহাৰ কৰিছে আৰু শ্ৰমিকসকলক যিটো মাৰপিট কৰিছে এইটো বহুত অন্যায় কৰিছে। যে যাতে ভৱিষ্যত এনেকা অন্যায় নহয় আৰু যাতে মানুহে এনে গুণ্ডামি চুণ্ডামি নকৰে সংগঠনত দোৱাই দি। কাৰণ আমাৰ দেশৰ সংগঠনবিলাক যিহঁতে আগত কৰিছে যিহঁতৰ নামত খুলিছে আমি জানো আমাৰ অসমৰ বীৰ লাচিত সেনা বহুত ন্যায় সংগ্ৰামী মানুহ আছিল, বহুত ন্যায়ভাৱে আমাৰ অসমখন স্বাধীন কৰিছে, অসমৰ কাৰণে যুঁজ দিছে। কিন্তু এতিয়ালৈ আমাৰ ইমান সুন্দৰ সংগঠনটোক এই যে কিছুমান গুণ্ডা তাৰ নাম লৈ যিভাৱে ইহঁতক মান সন্মানৰ ইজ্জত হানি কৰিব চেষ্টা কৰিছে যে আমি গোটেই অসমবাসী মিলি তাক হাৰাশাস্তি জনাবলৈ প্ৰশাসনৰ ওচৰত অনুৰোধ জনালোঁ যাতে আমালোকৰ এই অন্যায়ৰ বিচাৰটো অল অসমৰ মানুহ বা অল ইণ্ডিয়াৰ মানুহ চাব পাৰে যে অন্যায় কৰিলে কি হয় মানুহৰ। আৰক্ষীৰ ওচৰত আমাক নিশ্চয় কিবা এটা হ'লে আমাৰ উচিত আছে ফাৰ্ষ্ট আগত আৰক্ষীৰ ওচৰত চপা যে আমি আৰক্ষীৰ ওচৰত চাপিছোঁ। আৰক্ষীয়ে ভাল ইজাহাৰ দিলোঁ আৰক্ষীয়ে ভাল পদক্ষেপ ল'ব বুলি জনাইছে আৰু আশা ৰাখোঁ যেনেকা ভাল মানুহ তেনেকা ভাল পৰিচয়ো পাইছোঁ ই অন্যায়ৰ বিচাৰ কৰিব।